ইজৰাইল আজিৰ তাৰিখত ইহুদীসকলৰ এখন ৰাষ্ট্ৰ। ইজৰাইল গঠনৰ আঁৰত 70 বছৰীয়া এক আন্দোলনৰ ইতিহাস আছে, যিসকলে ইউৰোপত যন্ত্ৰণা পাইছে, যিসকলে নাজী জাৰ্মানী হিটলাৰৰ শাসনত অত্যাচাৰ সহিছে। ইজৰাইল গঠনৰ পূৰ্বে ইহুদীসকলে এফালে ব্ৰিটিছৰ সৈতেও যুঁজিব লগা হৈছিল, আনফালে স্থানীয় পেলেষ্টাইনী জনসাধাৰণৰ সৈতেও সংঘাতত লিপ্ত হ'ব লগা হৈছিল। আৰব মুছলমানৰ যুক্তি আছিল, প্ৰায় 8 শতিকাৰ পৰাই এই অঞ্চল মুছলমান শাসনৰ অধীন আছিল। ইহুদী লোকে যি অত্যাচাৰ সহিছিল সেয়া ইউৰোপৰ মাটিত সংঘটিত হৈছিল। আৰব লোকে বা মুছলিম লোকে এই অত্যাচাৰ কৰা নাছিল। ইউৰোপত হোৱা অত্যাচাৰৰ বিনিময়ত আৰব লোকৰ মাটিত ইজৰাইল নিৰ্মাণ কেনেধৰণৰ যুক্তি? ইউৰোপে হলকষ্টৰ ক্ষমা ভিক্ষা যদি এখন ইহুদী দেশ নিৰ্মাণৰ দ্বাৰা মাগিব খুজিছে, তেন্তে সেই দেশ আন ক'ৰবাত প্ৰতিষ্ঠা কৰক, আৰবৰ মাটিত নহয়। 1918 চনৰ পৰা 1948 চনলৈকে পেলেষ্টাইন অঞ্চল ব্ৰিটিছৰ অধীনত আছিল। ইয়াৰ পূৰ্বে এই অঞ্চল অটোমান সাম্ৰাজ্যৰ অধীনত আছিল। সেই সময়ত উক্ত অঞ্চলত অধিক সংখ্যক লোক আৰব মূলৰ আছিল আৰু সামান্য সংখ্যক ইহুদী লোক বসবাস কৰিছিল। 1990 চনৰ পিছত এটি সংগঠনৰ জন্ম হৈছিল, নাম আছিল ৱৰ্ল্ড জায়নিষ্ট অৰ্গেনাইজেশ্যন। এই সংগঠনৰ আন্দোলনৰ নাম আছিল জায়নিষ্ট মুভমেণ্ট। মূল লক্ষ্য ইহুদীসকলৰ বাবে এখন ৰাষ্ট্ৰ নিৰ্মাণ কৰা, য'ত তেওঁলোক মাইনৰিটি হৈ থাকিব লগা নহ'ব, তেওঁলোকৰ নিজা চৰকাৰ হ'ব, পলিচি নিৰ্ধাৰণ তেওঁলোকে নিজেই কৰিব। আপোনালোকে জানি আচৰিত হ'ব যে জায়নিষ্ট আন্দোলনৰ পলিচি নিৰ্ধাৰণ কৰা লোকসকলৰ ভিতৰত ফিজিক্স বিষয়ৰ মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনো এগৰাকী আছিল। 1890 চনত আশে-পাশে ৱৰ্ল্ড জায়নিষ্ট অৰ্গেনাইজেশ্যনে অভিযান আৰম্ভ কৰিছিল, যাৰ নাম আছিল আলেয়া। ইয়াৰ অৰ্থ হ'ল মাইগ্ৰেশ্যন। জায়নিষ্ট আন্দোলনে ইহুদীসকলক কৈছিল, যদি প্ৰতাৰণা আৰু শান্তিৰ পৰা ৰক্ষা পাব বিচাৰে বা সন্মানেৰে জীয়াই থাকিব বিচাৰে, তেন্তে প্ৰমেছ লেণ্ডলৈ যাওক, অৰ্থাৎ জেৰুজালেমলৈ যাওক, যিখন ঠাইত ইহুদীসকলৰ ইমোশ্যন জড়িত হৈ আছে। ইহুদী ধৰ্মৰ আৰম্ভণি যিহেতু জেৰুজালেমৰ পৰাই হৈছিল আৰু বিশ্বৰ ইহুদীসকলে প্ৰে কৰাৰ সময়তো জেৰুজালেমৰ ফালে মুখ কৰি প্ৰে কৰে, অৰ্থাৎ এই ঠাইখনেই ইহুদী লোকৰ দেশ নিৰ্মাণৰ সপোনৰ কেন্দ্ৰবিন্দু আছিল। 70 AD ছেকেণ্ড টেম্পল বা টেম্পল অফ হেৰডক ৰোমানসকলে আক্ৰমণ কৰি ধ্বংস কৰিছিল, যিখন আজি জেৰুজালেমতেই আছিল। তেতিয়াই সমগ্ৰ বিশ্বত ইহুদীসকল বিচৰিত হৈ পৰিছিল। ইয়াৰে কিছু লোক ভাৰতৰ মণিপুৰতো আহিছিল আৰু ভাৰতত অহা এই লোকসকলৰ 90% লোক ইজৰাইল ৰাষ্ট্ৰ গঠনৰ পিছত তালৈ গুচি গৈছিল। ৱৰ্ল্ড জায়নিষ্ট অৰ্গেনাইজেশ্যনৰ অধিক সংখ্যক নেতা ছেকুলাৰেই আছিল, কিন্তু মানুহৰ মাজত জায়নিষ্ট আইডিঅলজিৰ এক শক্তিশালী ভেটি স্থাপন কৰিবলৈ ধৰ্ম প্ৰয়োজন হৈ পৰিছিল। 20 শতিকাৰ আৰম্ভণিতেই যেতিয়া ইউৰোপৰ পৰা ইহুদী লোক নাৱেৰে আহি পেলেষ্টাইনত উপস্থিত হৈছিল আৰু সেই সময়ত পেলেষ্টাইনৰ মৰুভূমিৰ মাটি ক্ৰয় কৰিছিল, যিহেতু মৰুভূমিৰ মাটিৰ দামো কম আছিল, লগতে তেওঁলোকে বিশেষ কৌশল অৱলম্বন কৰি খেতি আৰম্ভ কৰিছিল। এয়াও সমাজবাদী আৰ্হিৰ খেতি, অৰ্থাৎ কালেক্টিভ ফাৰ্মিং হিব্ৰু ভাষাত, যাৰ নাম দিছিল কিবুটছ। কিবুটছ মুভমেণ্টে ইহুদী মানুহক মাটিবোৰ প্ৰদান কৰিছিল আৰু যি প্ৰফিট হ'ব সকলোৱে সমানে ভগাই ল'ব। আজিও এই প্ৰগ্ৰাম ইজৰাইলৰ বহু অংশত এক্সিষ্ট কৰে। ইয়াৰ দ্বাৰা দুখীয়া ইহুদীসকলক সহায় সম্ভৱ আৰু ইহুদীসকলৰ মাজত ইউনিটিৰ চেতনা তৈয়াৰ হৈছিল। কিন্তু আৰবসকলৰ মনত আজিৰ তাৰিখত জায়নিষ্ট শব্দটো এটি গালিৰ চিত্ৰ অংকন কৰিছে, যিয়ে আৰবসকলৰ মাটি কাঢ়ি নিছে, যি আৰবসকলক নিজৰ মাটিতেই অঘৰীৰ দৰে জীৱন যাপন কৰিবলৈ বাধ্য কৰিছে। প্ৰথম বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছক ইহুদী লোকসকলৰ প্ৰয়োজন আছিল। সেই সময়ত ইউৰোপত বেংকিং ছিষ্টেমৰ আৰম্ভণি হৈছিল আৰু ইউৰোপৰ ইহুদীসকল সেই ছিষ্টেমৰ শক্তিশালী পজিশ্যনত আছিল। তেনে অৱস্থাত ৱৰ্ল্ড জায়নিষ্ট অৰ্গেনাইজেশ্যনে ইংৰাজৰ সন্মুখত দাবী ৰাখিলে যে যদিহে ইহুদীসকলৰ দাবী ইংৰাজে সমৰ্থন কৰে, তেন্তে ৱৰ্ল্ড জায়নিষ্ট অৰ্গেনাইজেশ্যনে ইংৰাজক অটোমান সাম্ৰাজ্য আৰু নাজী জাৰ্মানীৰ বিৰুদ্ধে সহায় কৰিব। 1917 চনত ইংৰাজে ৰাজহুৱাভাৱে ডিক্লেয়াৰ কৰিলে যে ইহুদীসকলক এখন হোমলেণ্ড দিয়া হ'ব আৰু 1918 চনত পেলেষ্টাইনৰ মাটিত ব্ৰিটিছ ৰাজ আৰম্ভ হোৱাৰ পিছত ৱৰ্ল্ড জায়নিষ্ট অৰ্গেনাইজেশ্যনে ক'লে প্ৰমেছ লেণ্ডৰ প্ৰতিশ্ৰুতি পালন কৰক। কিন্তু ব্ৰিটিছৰ সন্মুখত বহু ডাঙৰ প্ৰত্যাহ্বান আছিল। স্থানীয় লোকসকলে ইয়াৰ বিৰোধ কৰিব আৰু ইংৰাজে সেই ডিক্লেয়াৰেশ্যনৰ পৰা নিজকে দূৰ কৰা আৰম্ভ কৰিছিল।
ইয়াৰ লগে লগে আলিয়া প্ৰগ্ৰামৰ অধীনত যিসকল লোক পেলেষ্টাইনৰ মাটিত আহি বসবাস কৰিবলৈ লৈছিল সেইসকলক 1918ৰ পৰা 1930 চনৰ ভিতৰত ব্ৰিটিছ নেভিয়ে বাধা দিয়া আৰম্ভ কৰিলে। সেই একে সময়তে মুছলিম বা আৰব লিডাৰসকলৰ মনত সংশয় আৰম্ভ হৈছিল। ইউৰোপৰ পৰা ইহুদী লোক আহি ইয়াত বসতি স্থাপন কৰি আছে আৰু তেওঁলোকৰ মাটি তেওঁলোকৰ পৰা কাঢ়ি থকা হৈছে। এই প্ৰক্ৰিয়াক বাধা দিবলৈ সেই সময়ত আৰব লোকৰ হাতত একো লিগেল মেথড নাছিল, যিহেতু সেই সময়লৈকে অটোমান সাম্ৰাজ্যৰ শাসন পেলেষ্টাইন অঞ্চলত অন্ত পৰিছিল। একমাত্ৰ উপায় আছিল ব্ৰিটিছ গভৰ্ণৰক অনুৰোধ কৰি সেই প্ৰব্ৰজন বাধা দিয়া, কিন্তু গভৰ্ণৰে প্ৰতিশ্ৰুতি দিলেও কোনো আইন প্ৰৱৰ্তন কৰা নাছিল। সেই ফ্ৰাষ্ট্ৰেশ্যনত ইউৰোপৰ প্ৰব্ৰজিত ইহুদী আৰু স্থানীয় আৰবসকলৰ মাজত কেইবাবাৰো ভায়লেণ্ট সংঘাত সংঘটিত হৈছিল। 1939 চনলৈকে প্ৰথম বিশ্বযুদ্ধৰ বিজয়ী দেশসমূহৰ ডমেষ্টিক পলিটিক্সত ইহুদীসকলৰ বাবে ইমান এটা চিম্পেথি নাছিল, কিন্তু বিশ্বযুদ্ধৰ সময়ত এই অৱস্থাৰ পৰিৱৰ্তন ঘটিছিল। ইহুদীসকলৰ হলকষ্টৰ খবৰ যেতিয়া সমগ্ৰ বিশ্বত প্ৰচাৰিত হ'ল, সেই সময়ত সমগ্ৰ বিশ্বত ইহুদীসকলৰ প্ৰতি চিম্পেথি ৱেভ তৈয়াৰ হ'ল। যিসমূহ দেশে দ্বিতীয় বিশ্বযুদ্ধৰ অন্তৰ পূৰ্বলৈকে কৈ আছিল যে পেলেষ্টাইনত সমস্যা ইহুদী আৰু আৰবসকলৰ মাজৰ আভ্যন্তৰীণ সমস্যা, সেই সকলেই বিশ্বযুদ্ধৰ পিছত ইহুদীসকলৰ বাবে এখন ৰাষ্ট্ৰ প্ৰয়োজন বুলি চুক্তি দিলে। আৰবসকলে ইয়াৰ বিৰোধিতা কৰিলে, কিন্তু আৰবসকলৰ এই অপোজক আওকাণ কৰা হ'ল। ব্ৰিটিছসকলে যি পলিচি ভাৰতত গ্ৰহণ কৰিছিল হিন্দু আৰু মুছলমানৰ ক্ষেত্ৰত, যে 1947 চনৰ 15 আগষ্টৰ আগত পাৰ্টিশ্যন প্লেন যদি মানি লয় ভাল হ'ব, সেই একে পলিচি পেলেষ্টাইনৰ মাটিতো গ্ৰহণ কৰিছিল। ইহুদী আৰু পেলেষ্টাইনীসকলক ক'লে আমি 14 জুনত পেলেষ্টাইনৰ মাটি ত্যাগ কৰিম। ইয়াৰ পূৰ্বে পাৰ্টিশ্যন প্লেন যদি মানি লয় ভাল। ইয়াৰ পাৰ্থক্য মাত্ৰ এটা আছিল, ভাৰতৰ পাৰ্টিশ্যন প্লেন ব্ৰিটিছে তৈয়াৰ কৰিছিল আৰু পেলেষ্টাইনৰ পাৰ্টিশ্যন প্লেন 1945 চনত জন্ম লাভ কৰা ৰাষ্ট্ৰসংঘই 1947 চনত তৈয়াৰ কৰিছিল। সেই সময়লৈকে ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্য হৈ গৈছিল, গতিকে ৰাষ্ট্ৰসংঘত ভাৰতে সেই পাৰ্টিশ্যন প্লেনৰ এগেইনষ্টত থিয় দিছিল। আৰু মহাত্মা গান্ধীয়ে সেই সময়ত কৈছিল মোৰ সহানুভূতি ইহুদীসকলৰ প্ৰতি আছে, কিন্তু যিটো সমাধান তেওঁলোকে বিচাৰিছে এইটো মোৰ সন্মতিৰ বাহিৰত। কোনো সম্প্ৰদায়ৰ ওপৰত অন্য এটা অঞ্চলত হোৱা অত্যাচাৰৰ বাবে আন এটা অঞ্চলত অন্য লোকৰ মাটি কাঢ়ি ৰাষ্ট্ৰ বনোৱা উচিত নহয়। জৱাহৰলাল নেহৰুৱে বিচাৰিছিল পেলেষ্টাইনী আৰু আৰবসকল একেখন ৰাষ্ট্ৰত বসবাস কৰক। 1948 চনত ইজৰাইলে স্বাধীনতা ঘোষণা কৰিলে আৰু ৰাষ্ট্ৰসংঘৰ পাৰ্টিশ্যন প্লেন মানি ললে, কিন্তু পেলেষ্টাইনী আৰবসকলে ৰিজেক্ট কৰিলে। ইজৰাইলে স্বাধীনতা ঘোষণা কৰাৰ পিছদিনাই আৰব ৰাষ্ট্ৰসমূহে ঐক্যবদ্ধভাৱে নৱগঠিত ইজৰাইলক আক্ৰমণ কৰিলে, কিন্তু ইজৰাইলৰ নিৰ্মাতাসকল দূৰদৰ্শী আছিল। তেওঁলোকে আৰবসকলক প্ৰথম অৱস্থাত সন্মান কৰাবলৈ চেষ্টা কৰিছিল, আনকি সমগ্ৰ বিশ্বৰ সকলো ৰাষ্ট্ৰকে আহ্বান কৰিছিল ইজৰাইল ৰাষ্ট্ৰক স্বীকৃতি দিবলৈ, কিন্তু আৰবসকলে সেই সময়ত ইহুদী ৰাষ্ট্ৰখনক অস্বীকাৰ কৰিছিল। ইজৰাইল নিৰ্মাণত ভূমিকা লোৱা নেতাসকলে এয়া আগতেই অনুমান কৰিছিল, আৰবসকলে যদি পাৰ্টিশ্যন প্লেন মানি নলয় বা ইজৰাইলৰ অস্তিত্ব অস্বীকাৰ কৰে তেন্তে নিশ্চিতভাৱে স্বাধীনতা ঘোষণা কৰাৰ পিছত আক্ৰমণ চলিব। সেই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বহু পূৰ্বৰ পৰাই ইউৰোপৰ পৰা ইহুদী লোক আহি বসতি স্থাপন কৰা অঞ্চলসমূহত ইয়ং যুৱক যুৱতীসকলক সামৰিক প্ৰশিক্ষণ দিয়া হৈছিল, যাতে ভৱিষ্যতে যুদ্ধৰ পৰিস্থিতি সৃষ্টি হলে মোকাবিলা কৰিব পৰা যায়।